আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব নাগৰিকত্ব সংশোধনী বিধেয়কত। অসমৰ জনতা দল সংগঠনৰ প্ৰতিবাদক আওকাণি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ। আজি কেবিনেটে অনুমোদন জনোৱাৰ পিছত 9 আৰু 10 ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰিব বিধেয়কখন। দিল্লীত এই কথা সদৰি কৰিলে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে মঙলবাৰে নিশা আছু, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ আৰু 6 জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ সৈতে দিল্লীৰ অসমত হাউচত অনুষ্ঠিত অমিত শ্বাহৰ বৈঠকত বিফল হয়। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সহমতত উপনীত হ'ব নোৱাৰিলে দুয়োপক্ষ। আটাইকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে বৈঠকত। অসম, মণিপুৰ, নাগালেণ্ডৰ সংগঠনৰ সৈতে অসমৰ হাউচত হোৱা বৈঠকৰ অন্তত পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে অকলশৰে প্ৰায় এঘণ্টা ধৰি নিশা 2 বজালৈকে বৈঠকত মিলিত হয়। অমিত শ্বাহৰ সৈতে বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক শাসক দলটোৰ কেব গৃহীত কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰে। ইফালে জনগোষ্ঠীয় সংগঠনসমূহক অমিত শ্বাহে জনজাতিকৰণ মৰ্যাদা এবছৰৰ ভিতৰত দিব পৰা নাযায় বুলি স্পষ্টকৈ কয়। মঙলবাৰে গৃহমন্ত্ৰীয়ে আলোচনাত মিলিত হোৱা সংগঠনকেইটাই বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে। তো বন্ধুসকল, এইখিনি আছিল আজিৰ গুৰুত্বপূৰ্ণ বিষয়। যদি ভিডিঅ'টো ভাল লাগে তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।